এচিড পোৱা যায়, তেতেলী টেঙাত টাৰ্টাৰিক এচিড পোৱা যায় আৰু বিলাহীত অক্সেলিক এচিড পোৱা যায়। আৰু আমাৰ পৰুৱাৰ যিবিলাক শুং আছে এই পৰুৱা শুংবিলাকত সাধাৰণতে মিথানয়িক এচিড পোৱা যায়। আৰু চোৰাত পাতৰ যিবিলাক শুং আছে সেই চোৰাত পাতৰ শুংবিলাকক মিথানয়িক এচিড পোৱা যায়। দৈ গাখীৰ, এই দৈ গাখীৰত আমি যি দৈ গাখীৰ খাওঁ দৈ গাখীৰত লেক্টিক এচিড পোৱা যায়। আৰু আমাৰ মানুহৰ যিটো পাকস্থলী আছে এই মানুহৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড পোৱা যায়। এই হাইড্ৰক্লৰিক এচিডে আমাৰ পাচন প্ৰক্ৰিয়াত সহায় কৰে। এতিয়া আমি এচিডৰ বিষয়ে গম পালোঁ, এচিডৰ বিষয়ে আমি গম পালোঁ, এই এচিডৰ বিষয়ে গম পালোঁ, এচিডৰ ভাগৰ বিষয়ে গম পালোঁ। এতিয়া আমি ক্ষাৰকৰ বিষয়ে আলোচনা কৰিম। ক্ষাৰক, ক্ষাৰক হ'ল যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে সেই পদাৰ্থবোৰকে ক্ষাৰক বুলি কোৱা হয়। মনত ৰাখিবা, যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে সেই পদাৰ্থবিলাকক ক্ষাৰক বুলি কোৱা হয়। এতিয়া আমি এচিডৰ দৰে ক্ষাৰককো আমি বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ, যেনে তীব্ৰ ক্ষাৰক আৰু মৃদু ক্ষাৰক। তীব্ৰ ক্ষাৰক হ'ল কি, যিবোৰ ক্ষাৰক জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নলৈ পৰিৱৰ্তন হয় সেই ক্ষাৰকবিলাকক তীব্ৰ ক্ষাৰক বুলি কোৱা হয়। আৰু মৃদু ক্ষাৰক হ'ল কি, যিবিলাক ক্ষাৰক জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নলৈ পৰিৱৰ্তন নহয় বা হ'ব নোৱাৰে তেনেকুৱা ক্ষাৰকবিলাকক মৃদু ক্ষাৰক বুলি কোৱা হয়। আৰু এবিধ ক্ষাৰক আছে এলকালি। এলকালি হ'ল কি, যিবোৰ ক্ষাৰক পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় সেই ক্ষাৰকবিলাকক এলকালি বুলি কোৱা হয়। উদাহৰণ সোডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড ইত্যাদি। এতিয়া আমি ক্ষাৰকৰ বিষয়ে গম পালোঁ, এচিডৰ বিষয়ে গম পালোঁ। আমাৰ পাঠটো আছিলে এচিড, লৱণ আৰু ক্ষাৰক। এতিয়া আমি লৱণৰ বিষয়ে জানিব লাগিব। লৱণ হ'ল কি, এচিড আৰু ক্ষাৰকৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াত যিবিলাক পদাৰ্থ উৎপন্ন হয় সেই ৰাসায়নিক পদাৰ্থবিলাককে কি বুলি কোৱা হয়, লৱণ বুলি কোৱা হয়। অৰ্থাৎ এচিড আৰু ক্ষাৰকৰ মাজত যিটো ৰাসায়নিক বিক্ৰিয়া হয় সেই ৰাসায়নিক বিক্ৰিয়াটোক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থবিলাকক লৱণ বুলি কোৱা হয়। এতিয়া আমি লৱণৰ বিভিন্ন ধৰণৰ শ্ৰেণী বিভাগ আছে, যেনে ছালফেট শ্ৰেণী লৱণ আছে। এই ছালফেট শ্ৰেণীত আছে পটাছিয়াম ছালফেট, ছ'ডিয়াম ছালফেট, কেলছিয়াম ছালফেট, মেগনেছিয়াম ছালফেট, কপাৰ ছালফেট। এইবিলাক হ'ল ছালফেট শ্ৰেণীৰ লৱণ। ক্লৰাইড শ্ৰেণী আহিলে ছ'ডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, কেলছিয়াম ক্লৰাইড, এলুমিনিয়াম ক্লৰাইড। এইবিলাক হ'ল ক্লৰাইড শ্ৰেণীৰ লৱণ। নাইট্ৰেট শ্ৰেণী, যিবিলাকত নাইট্ৰেট আছে সেই নাইট্ৰেট থকা লৱণবিলাকক নাইট্ৰেট শ্ৰেণীৰ লৱণ বুলি কোৱা হয়, যেনে ছ'ডিয়াম নাইট্ৰেট, মেগনেছিয়াম নাইট্ৰেট ইত্যাদি। তাৰপিছত আহিলে কাৰ্বনেট শ্ৰেণী। কাৰ্বনেট যিবিলাক লৱণত কাৰ্বনেট থাকে, কাৰ্বনেট পোৱা যায়, সেইবিলাকেই হ'ল কাৰ্বনেট শ্ৰেণীৰ লৱণ, যেনে কেলছিয়াম কাৰ্বনেট আৰু ছ'ডিয়াম কাৰ্বনেট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিলোঁ এচিড, ক্ষাৰক আৰু লৱণৰ বিষয়ে আলোচনা কৰিলোঁ। আমি এচিড কাক বোলে সেই বিষয়ে গম পালোঁ, এচিডৰ বিভিন্ন ধৰণৰ শ্ৰেণী বিভাজনৰ বিষয়ে গম পালোঁ। তীব্ৰ এচিড, মৃদু এচিড কাক কয় গম পালোঁ, লৱণৰ বিষয়ে গম পালোঁ, ক্ষাৰকৰ বিষয়ে গম পালোঁ। আজি অহা ক্লাছত, যিহেতু এটা এচিড, ক্ষাৰক আৰু লৱণ এটা বৰ দীঘলীয়া পাঠ, এই পাঠটোৰ কেইবাটাও খণ্ডত আমি কি কৰিব লাগিব, আলোচনা কৰিব লাগিব। সেইকাৰণে দ্বিতীয় খণ্ডত এই এচিড, ক্ষাৰক কেনেধৰণে চিনাক্ত কৰিব লাগে, তাৰোপৰি এচিড আৰু ক্ষাৰকৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম।